हेलो स्टूडेंट्स मैं कृपांजलि रॉय तुम्हालोकर साइंसर टीचार सो मैं आज এটা নতুন চেপ্টাৰ তোমালোকৰ আগত আলোচনা কৰিম চেপ্টাৰটোৰ নাম হ'ল আমাৰ চাৰিওফালৰ পৰিৱৰ্তনবোৰ সো তোমালোকে মনোযোগ দিবা সো কি লিখা আছে চোৱা যে আমাৰ চাৰিওফালে নিজে নিজে কিছুমান পৰিৱৰ্তন ঘটি আছে পথাৰত শস্যবোৰৰ সময়ে সময়ে পৰিৱৰ্তন হৈ থাকে কেতিয়াবা গছৰ পৰা পাত সৰে সেইবোৰৰ বৰণ সলনি হয় আৰু তাৰ পিছত শুকাই যায় ফুলবোৰ ফুলি উঠে তাৰ পিছত মৰহি যায় তোমালোকে যদি লক্ষ্য কৰিছা তেনেহলে দেখা পাইছে চাগে যে গছবোৰত কি হয় গছবোৰৰ পাতবোৰ নিজে নিজে শুকাই সৰি পৰে গছৰ বৰণ চেঞ্জ হয় গছৰ পাতৰ বৰণ চেঞ্জ হয় মানে কালাৰ সলনি হয় তাৰ পিছত গছত নিজেই ফুল লাগি ধৰে ফল লাগি ধৰে ফলটো পকিলে গছৰ পৰা সৰি পৰে সো এইবিলাক পৰিৱৰ্তন কি নিজে নিজে হৈ আছে তাৰ উপৰিও আমাৰ শৰীৰতো কিছুমান পৰিৱৰ্তন হয় যিবোৰ পৰিৱৰ্তন কি নিজে নিজে হৈ আছে যেনে আমাৰ নখ বাঢ়ে চুলি বাঢ়ে আমি ওখ হওঁ ডাঙৰ হোৱাৰ লগে লগে আমাৰ ওজন বাঢ়ি যায় এইবোৰ কি নিজে নিজে হোৱা পৰিৱৰ্তন হ'ব সো নেক্সট চাবা কি দিয়া আছে যে সকলো পৰিৱৰ্তনক সদায় বিপৰীতমুখী কৰিব পাৰিনে যে সকলো পৰিৱৰ্তনক আমি বিপৰীতমুখী কৰিব পাৰোনে চোৱাচোন কি দিয়া আছে কাৰ্যকলাপত যে এটা বেলুন ফুলোৱা সাৱধান হবা যাতে সেইটো ফাটি নাযায় বেলুনটোৰ আকাৰ আৰু আকৃতি সলনি হ'ল এতিয়া বেলুনটোৰ পৰা বায়ুখিনি ওলাই যাবলৈ দিয়া সো চাবা যেতিয়া বেলুনটো আমি ফুলাওঁ সো বেলুনটোৰ কি হয় আকাৰ আকৃতিৰ সলনি হয় হয়নে বেলুনটোৰ তেতিয়া কি হৈ যায় আকাৰ আকৃতিৰ সলনি হয় যেতিয়া আমি বেলুনটোৰ পৰা বায়ুখিনি উলিয়াই দিওঁ বেলুনটো পুনৰ গৈ কি আৰু আগৰ অৱস্থায় পায়গৈ তো এনে ধৰণৰ পৰিৱৰ্তনবোৰ কি বিপৰীতমুখী পৰিৱৰ্তন আমি যে বেলুনটো ফুলাও লাহে লাহে তেনেহলে কি হ'ব বেলুনটোৰ প্ৰথম অৱস্থাৰ যিটো আকাৰ আৰু শেষত গৈ ফুলোৱাৰ পিছত যিটো আমি আকাৰ পাওঁ তাৰ কি হয় পাৰ্থক্য থাকে সো ফুলালে বেলুনটোৰ কি আকাৰ আকৃতিৰ সলনি হয় সো যেতিয়া বেলুনটোৰ পৰা বায়ুখিনি উলিয়াই দিওঁ তো লাহে লাহে গৈ বেলুনটো আকৌ আগৰ অৱস্থায় পায় হয়নে নাই সো এনে ধৰণৰ পৰিৱৰ্তনক কি বুলি কোৱা হয় বিপৰীতমুখী পৰিৱৰ্তন বুলি কোৱা হয় সো তাৰ পিছত চাবা যে আমি প্ৰথমতে পঢ়িলোৱে বেলুনৰটো নেক্সট চাবা যে কি দিয়া আছে বৰফ যেতিয়া আমি ফ্ৰিজৰ পৰা উলিয়াই আনো তো ৰুম টেম্পাৰেচাৰত হিটটো দিব নালাগে ৰুম টেম্পাৰেচাৰত কি হয় বৰফটো গলিবলৈ আৰম্ভ কৰে গলি কিনে বৰফটো পানীলৈ পৰিৱৰ্তন হয় হয়নে তো পানীখিনি আমি যদি আকৌ ফ্ৰিজত ৰাখি দিওঁ তো পানীখিনি পুনৰ গৈ আকৌ বৰফলৈ পৰিৱৰ্তন হ'ব সো এই পৰিৱৰ্তনটো কি এটা বিপৰীতমুখী পৰিৱৰ্তন নেক্সট আৰু এটা এক্সাম্পল দিয়া আছে কি ৰাবাৰ বেণ্ড যদি আমি এনেদৰে চিত্ৰত দেখুৱাৰ দৰে যদি আমি দুখন হাতেৰে টানো তেনেকৈ ৰাবাৰডাল বহলি যাব হয়নে যদি আমি লাহে লাহে ৰাবাৰ বেণ্ডডাল এৰি দিওঁ তে ৰাবাৰ বেণ্ডডাল আকৌ পুনৰ আগৰ অৱস্থায় পাব হয়নে নাই সো এইটো এটা কি বিপৰীতমুখী পৰিৱৰ্তন হ'ব নেক্সট চাবা এবাৰ প্ৰশ্নটো হ'ল যে সকলোবোৰ পৰিৱৰ্তন বিপৰীতমুখী নে সো আমি যিবিলাক পৰিৱৰ্তন পঢ়ি আহিলোঁ সেইবোৰ পৰিৱৰ্তন কি আছিলে বিপৰীতমুখী পৰিৱৰ্তন তো চাবা যে ইয়াতে কি দিয়া আছে আটা ময়দা হয়নে আটা ময়দাৰ পৰা কি হোৱা দেখাইছে ৰুটি তো তোমালোকে নিজে ভাবা যে আটা ময়দাৰ পৰা ৰুটি এখন প্ৰস্তুত কৰাৰ পিছত আকৌ পুনৰ ৰুটিৰ পৰা আমি আটা ময়দা কৰিব পাৰিমনে অবভিয়াছলি নোৱাৰিম সো এই পৰিৱৰ্তনটো কি বুলি কয় বিপৰীতমুখী পৰিৱৰ্তন নহয় এনে ধৰণৰ পৰিৱৰ্তন হয় ঠিক তেনেদৰে আমি আগত যিটো এটা এক্সাম্পল ল'লোঁ বেলুনৰ এক্সাম্পলটো যেতিয়া আমি বেলুনটো ফুলাই থাকোঁ যদি বেলুনটো ফুলাই থকাৰ টাইমত ফাটি যায় তেনেহ'লে এই ফাটি যোৱা বেলুনটোৰ পৰা আমি আকৌ পুনৰ আগৰ বেলুনটো পামনে অবভিয়াছলি নাপাম সো ফাটি যোৱা বেলুনটোৰ পৰা কি আমি আগৰ সম্পূৰ্ণ বেলুনটো নাপাম সো এনে ধৰণৰ পৰিৱৰ্তনো কি বিপৰীতমুখী পৰিৱৰ্তন নহয় সো চাবা স্যাৰ আকৌ কি দি আছে কাগজ এখিলা ল'বা কাগজ এখিলাত যদি আমি ড্ৰ কৰোঁ নাইবা ভাঁজ কৰোঁ তো ড্ৰ কৰা বা ভাঁজ কৰা কাগজখন যদি আমি অপেন কৰি দিওঁ বা ড্ৰ কৰা কাগজখন পেঞ্চিলেৰে ড্ৰ কৰা কাগজখন আমি যদি মুচি দিওঁ তেনেহ'লে কি আমি আগৰ কাগজখিলা পাম বা যদিহে আমি কাগজখিলা কেঁচিৰে কাটিও তেনেহ'লে আমি আগৰ কাগজখিলা পামনে অবভিয়াছলি নাপাম আগৰ কাগজখিলা
সো এইটো কি এটা বিপৰীতমুখী পৰিৱৰ্তন নহয়। সো নেক্সট এক্সাম্পলটো কি দিয়া আছে, কণী। কণী এটা যদি আমি সিজাওঁ বা ফ্ৰাই কৰোঁ, তো সিজোৱা কণীটো বা ফ্ৰাই কৰা কণীটোৰ পৰা পুনৰ গৈ আমি আকৌ কি কেঁচা কণী পাব নোৱাৰোঁ। সো এই পৰিৱৰ্তনটো কি এটা বিপৰীতমুখী পৰিৱৰ্তন নহয়। নেক্সট চাবা কি দিয়া আছে, কেণ্ডেল। সো কেণ্ডেলটো যেতিয়া আমি লাইট দিওঁ, লাইট দিয়াৰ পিছত কি হ'ব, কেণ্ডেলটো লাহে লাহে গলি কেণ্ডেলৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হ'ব, হয়নে? আগতে কেণ্ডেলৰ লাইট দিয়াৰ আগতে কেণ্ডেলৰ দৈৰ্ঘ্য যদি ইমান আছিলে, তো লাইট দিয়াৰ পিছত কেণ্ডেলত গলি গলি কেণ্ডেলৰ কি দৈৰ্ঘ্যৰ সলনি হৈছে, হয়নে? আকাৰ আকৃতিৰ সলনি হ'ল কেণ্ডেলৰ, হয়নে নাই? সো আমি আকৌ পুনৰ আগৰ সমান দৈৰ্ঘ্যৰ কেণ্ডেললৈ আমি কি পৰিৱৰ্তন কৰিব নোৱাৰিম, হয়নে? নেক্সট চাবা কি দিয়া আছে, কাঠ। কাঠটো যদি আমি ফালোঁ, তেনেহ'লে ফলা কাঠৰ পৰা আমি পুনৰ আৰু সম্পূৰ্ণ কাঠ এটা পাব নোৱাৰোঁ। ঠিক তেনেদৰে কাঠটো আমি যদি জ্বলাই দিওঁ, সো কি এচেছ বা ছাইলৈ পৰিৱৰ্তন হ'ব। সেই ছাইৰ পৰা আমি আৰু পুনৰ আগৰ কাঠডাললৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সো এইবোৰ পৰিৱৰ্তনো কি বিপৰীতমুখী পৰিৱৰ্তন নহয়। নেক্সট কি এক্সাম্পল দিয়া আছে, ধূপ ষ্টিক। যেতিয়া আমি ধূপ এডাল জ্বলাওঁ, তো ধূপডাল কি হয়, জ্বলি জ্বলি ছাই আৰু গেছলৈ পৰিৱৰ্তন হয়। তো এই ছাই আৰু গেছৰ পৰা পুনৰ আকৌ ধূপ এডাল পাব নোৱাৰোঁ। ইয়াতে গেছ মানে হ'ল যেতিয়া আমি জ্বলাওঁ, তো ধূপডালৰ পৰা এটা সুগন্ধি উলিয়ায়, হয়নে? ধোঁৱা এটা উলিয়ায়, সেইটোৱে হ'ল কি গেছ। তো গেছ আৰু ছাইৰ পৰা আমি কি এডাল সম্পূৰ্ণ ধূপ ষ্টিক এডাল পাব নোৱাৰোঁ। সো এইবোৰ পৰিৱৰ্তনো বিপৰীতমুখী পৰিৱৰ্তন নহয়। সো নেক্সট চাবা। সো এটা কুৱেশ্যন আছিলে তোমালোকৰ অনুশীলনীত যে তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া হৈছে, প্ৰতিটো পৰিৱৰ্তনৰ বাবে দিয়া খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব পাৰে নে নোৱাৰে লিখা। সো কি দিয়া আছে, কাঠ এটুকুৰা ফলা, অলপ আগতে পঢ়িলোঁ যে এইটো কি বিপৰীতমুখী পৰিৱৰ্তন নহয়। বৰফ এটুকুৰা গলা, হয়। তাৰপিছত পানীত চেনি দ্ৰৱীভূত হোৱা। আমি সকলোৱে জানো যে আমি খোৱা নিমখ ক'ৰ পৰা পাওঁ, সাগৰৰ পানীৰ পৰা, হয়নে? সাগৰৰ পানীৰ পৰা নিমখটো কি কৰা হয়, যি প্ৰক্ৰিয়াৰে বা যি পদ্ধতিৰে পৃথক কৰে, সেই ছেম প্ৰচেছ বা প্ৰক্ৰিয়াৰে কি এই চেনিখিনিও পানী দ্ৰৱীভূত হ'লে সেই প্ৰক্ৰিয়াৰে কি পৃথক কৰিব পাৰি। সো এই প্ৰক্ৰিয়াটো এটা কি বিপৰীতমুখী পৰিৱৰ্তন হয়। নেক্সট খাদ্য ৰন্ধা। খাদ্য ৰন্ধাটো কি এটা বিপৰীতমুখী পৰিৱৰ্তন নহয়, কাৰণ আমি কেঁচা খাদ্যৰ পৰা যেতিয়া আমি ৰান্ধোঁ খাদ্য, সেই ৰন্ধা খাদ্যৰ পৰা আমি আকৌ আগৰ সেই কেঁচা খাদ্যলৈ কনভাৰ্ট কৰিব নোৱাৰোঁ, হ'ব। নেক্সট চাবা, আম এটি পকি যোৱা। তো বিপৰীতমুখী পৰিৱৰ্তন নহয়, কিয়নো পকি যোৱা আমৰ পৰা আমি আকৌ কেঁচা আমলৈ কনভাৰ্ট কৰিব নোৱাৰোঁ। নেক্সট কি দিয়া আছে, গাখীৰ দৈ হোৱা, হয়নে? গাখীৰ দৈ হোৱা। তো দৈৰ পৰা আমি আকৌ পুনৰ গাখীৰলৈ কি কনভাৰ্ট কৰিব নোৱাৰোঁ, হয়নে? সো এইটো এটা কি বিপৰীতমুখী পৰিৱৰ্তন নহয়। সো তোমালোকৰ পাঠত এইখিনি আছিলে। সো মই বুজাব চেষ্টা কৰিছোঁ, তোমালোকে পাঠটো পঢ়িবা, যদি বুজি নোপোৱা সুধিবা, যিখিনি বুজি নোপোৱা। সো অ'কে, থেংক ইউ।